ও দাদা দাদা ও বাইদেউ কোনোবা আছেনে ঘৰত? বাইদেউ নাই কি হ'ল কওক মোকে কওক গাঁৱত আধাৰ আৰু পান কাৰ্ডৰ অফিচ বনোৱা হৈছে তো তাত আপোনালোকে যাব ডকুমেণ্টখিনি লৈ তাত আধাৰ কাৰ্ড পান কাৰ্ডৰ লিংক কৰিব লাগিব। ছাৰ যাওক 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 এইবোৰ মই বহুত দেখিছোঁ মোৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ লিংক কৰিব লাগে কলকাতা চেণ্টাৰটো আছে তাতে যাব তাতে ডেইলি বুজাই দিম। আপোনালোকে ইয়াৰ পৰা যাবনে যাওক বুলি কৈছোঁ খাই কাম নাইতো আপোনালোকৰ হ'ব আপুনি আহিব। বেংকৰ একাউণ্টৰ লগত আধাৰ লিংক অকল লিংকহে লিংক আৰু বেটাহঁত আজি যদি তহঁতে লিংক কৰি দিব নোৱাৰা কথা বেয়া হৈ যাব আজি গৈ আছোঁ ৰ বাপেকে আজি হ'বই লাগিব আজি ঘূৰি নাহোঁ একো বুজি নাপায় বুজাব আহিলেও বুজি নাপায় নাপায় মানুহবিলাক কিমান বুজাব আৰু হ'ব। স্কুলত আধাৰ চেণ্টাৰ খোলা হৈছে সকলোৱে তাত খোলাটো হ'ব হ'ব দিয়ক। নিশ্চয় যাম। যাওক বাইদেউ হ'ব। অ' ছাৰ মোৰ আধাৰ লিংকটো কৰি দিয়ক। দিয়া পান কাৰ্ডটো আৰু আধাৰ কাৰ্ডৰ নামটো অলপ ডিফাৰেঞ্চ আছে নামটো মিল নাই তোমাৰ এইটো লিংক কৰাৰ হৈ যাব তুমি এইটো কাৰেকশ্যন কৰি ল'বা তাৰপিছত লিংক কৰিবা নামটো অলপ কম আছে। কি কয় হে মোৰ লিংক নহ'ব মই আজি এমাহৰ পৰা ঘূৰি আছোঁ লিংক কৰিবৰ বাবে আজি আপুনি মোক লিংক কৰি দিবই লাগিব লওক মোৰটো কৰি দিয়ক। আপুনি জানে ছাৰ মোৰ কিমান ভাল ভাল মানুহৰ লগত লিংক আছে আৰু নতুন নতুন বনাই আছোঁ আপুনি কৈ মোৰ লিংক নহ'ব ছাৰ আপোনাক কাৰোবাৰ লগত লিংক কৰি দিব লাগিব নেকি? যাওক যাওক মই চাই আছোঁ পিছত। কানি কানি কম নেকি ছাৰ? নহয় ছাৰ মোৰতো আগত ছাৰ মই অপেনলি কম নেকি ছাৰ? অপেনলি কম ছাৰ কথাটো মই অপেনলি কৈছোঁ আপোনাৰ লগত লিংক কৰাই দিব লাগে ছাৰ। ছাৰ দিব কিন্তু ছাৰ প্লিজ ছাৰ। আপোনালোকে ভদ্ৰ মানুহ আপোনাৰ ইয়াত পান কাৰ্ড আধাৰ কাৰ্ড নহয় ছাৰ মই লিংক হয় দিনৰ পৰা চেষ্টা কৰি আছোঁ এইবিলাক এই হাজবেণ্ডে মানে বিৰাট অসুবিধা দি আছে ছাৰ এইবিলাক লিংক ইয়াত মোক নহয় তাৰ লগত লিংকটো কৰি দিব লাগে ছাৰ। এইবিলাক লিংক ইয়াত নহয় এইটো পান কাৰ্ড আধাৰ কাৰ্ডৰ লিংক হে তেৰি ছাৰ যদি কৰিব লাগে কি কৰি লিংকটো কৰি দিয়ক ছাৰ। আপোনালোকে বুজিবলৈ চেষ্টা কৰক এইটো আধাৰ কাৰ্ড পান কাৰ্ডৰ লিংক কৰক। ঐ বেবলুবা আপোনাৰ কামটো যদি কৰে সোনকালে কৰক আৰু নকৰে যদি মোৰ কামটো কৰিব দিয়ক মোৰ বহুত কাম আছে আপোনালোকে শুনক আধাৰ কাৰ্ড পান কাৰ্ড কিয় লিংক কৰিব লাগে বৰ্তমান ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যিকোনো আঁচনিত যদি আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে তেতিয়াহ'লে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰাটো বাধ্যতামূলক কাৰণ যদি আপোনালোকৰ এই দুটা লিংক নাথাকে যিকোনো আঁচনিত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। যেনেকুৱা অৰুণোদয় আঁচনি আছে চৰকাৰী গেছৰ ছাবচিডি আছে বহুত ধৰণৰ এনেকুৱা স্কিম আছে যিটো মানে আধাৰ কাৰ্ড পান কাৰ্ডৰ লিংক থাকিলেহে আপোনালোকৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব। লগতে চাব বহুত এনেকুৱা মানুহ আছে তেওঁলোকে চৰকাৰক ঠগাই থাকে কেনেকৈ ঠগাই থাকে মোৰ কিমান সম্পত্তি আছে আজিকালি যিটো যুগ মানে ফাষ্ট যুগটো তো ঠগাই থাকে মোৰ কিমান সম্পত্তি আছে আধাৰ কাৰ্ড লিংক নকৰোঁ চৰকাৰে গম পাই যাব
তেনেকৈ কি হয় চৰকাৰৰ লছ হয়, টেক্স নাপায় মানে কৰবিলাক নাপায়। যেতিয়া চব লিংক হৈ যাব না তেতিয়াহ'লে কি হ'ব, চব লিংক কৰখিনি পাব চৰকাৰে, আৰু আমাৰ দুখীয়া মানুহখিনিৰ কাৰণে চৰকাৰে আমাক সহায় কৰাৰ কাৰণে সুবিধা হ'ব। গতিকে আপোনালোকে আমাক সহায় কৰক, আমি চৰকাৰী মানুহ হয়, লিংকখিনি কৰক। লগতে আপোনালোকৰ এটা কাম দায়িত্ব আছে, যিখিনি মানুহে বুজি নাপায় বা কৰিব নোখোজে তেওঁলোকৰ ঘৰে ঘৰে গৈ আপোনালোকে বুজাই দিয়ক, যাতে চৰকাৰৰ সুবিধা হয়, লগতে আপোনালোকৰ সুবিধা হ'ব, দুখীয়া মানুহখিনিৰ যাতে সুবিধা হয়। আমাৰ ৰেচিপি হ'ল আপুনি আমি ৰেচিপি বুজন আৰু ঠিক আছে ঠিক আছে।